फ्रेंड्स আজি আপোনালোকক মই সয়াবিন কাবাব বনোৱা দেখাম সয়াবিন কাবাব বনাবৰ কাৰণে এখিনি মই সয়াবিন লৈছো এখিনি মই অকমান গৰম পানীত কুহুমীয়া গৰম পানীত অলপ টাইমৰ কাৰণে তিয়াই থম তাৰ পিছতখিনি আপোনালোকক দেখুৱাই আছো সয়াবিন কাবাব বনাবৰ কাৰণে মোক কি প্ৰয়োজন হ'ব তে মই মিক্সাৰ জাৰটোত মিডিয়াম সাইজৰ পিয়াজ দুটা লৈছো এখিনি মই মিহিকে কুটি লৈছো এখিনি মই মিক্সাৰ মাৰি লম আৰু ইয়াত মই দিম অলপ আদা দিছো ইয়াতে নহৰু 5 ফুটা দিছো কেঁচা জলকীয়া দুটা দিছো পিছৰখিনি আপোনালোকক দেখুৱাই আছো এখিনি মিক্সাৰ মাৰি হৈ গল এতিয়া মই পিছৰখিনি দেখুৱাই আছো আপোনালোকক মই সয়াবিন খিনি মিক্সাৰ মাৰিম এখিনি অকনো পানী থব নালাগিব এনেকে লব লাগিব এইখিনি এতিয়া মই এইখিনি মিক্সাৰত মাৰি লম এইখিনি হৈ গল পিছৰখিনি আপোনালোকক দেখুৱাই আছো ইয়াত উলিয়াই লম এইখিনি হৈ গল মই ইয়াত বেসন দিম এইখিনি 4 চামুচ মানৰ হ'ব এইখিনি কৰ্নফ্লোৰ লৈছো এও 2 চামুচ মানৰ হ'ব এইখিনি ভাজি থোৱা মই জিৰা দি দিছো ইয়াত এইখিনি গৰম মছলা দিছো এইখিনি মিট মছলা দিছো সোৱাদ অনুযায়ী নিমখ দিছো হালধি অকমান দিছো ৰেড চিলি পাউডাৰ অলপ দিছো এতিয়া মই এইখিনি ভালকে মিক্স কৰিম এইখিনি ভালকে মই মিক্স কৰি হৈ গল এতিয়া মই কেনেকৈ সয়াবিন কাবাবটো বনাম আপোনালোকক দেখুৱাম কাবাবখিনি বনাবৰ কাৰণে মই এটা বাটিত পানী অলপ লৈ লৈছো এনেকুৱা এটা লৈ লৈছো মই আপোনালোকে ইচ্ছা কৰিলে পেন্সিলো ল'ব পাৰে সুবিধা হ'ব হাতত অলপ পানী লগাই লৈছো এটো হৈ গৈছে লাহেকে এনেকে উলিয়াই দিছো এটা এটাকে মই থৈ যাম এটো এনেকে মই বনাই লম এনেকে গুটেকিটা মই এনেকে বনাই লম তাৰ পিছত মই ফ্ৰাই কৰিম এটো এতিয়া গেছটো জ্বলাই ললো কেৰাহীটো গৰম হৈ গল এতিয়া মই ইয়াৰ ৰিফাইন খিনি দি লম ভালকে গৰম হৈ লওক খিনি গৰম হৈ গল এতিয়া মই এটা এটাকে দি যাম গেছটো একদম মিডিয়ামত থব বেছি নিদিব বনালে এইখিনি মোৰ হৈ গৈছে এইখিনি মোৰ ভাজি হৈ গৈছে চাওকচোন ইমান ধুনীয়া হৈছে এনেকুৱা কালাৰ হোৱালৈকে আপোনালোকে ভাজিব এইখিনিও মোৰ হৈ গৈছে মোৰ সয়াবিন কাবাবখিনি হৈ গ'ল চাওকচোন ইমান ধুনীয়া হৈছে দেখাত আপোনালোকে এনেকে বনাই খাবচোন খাবলৈও বিৰাট টেষ্টি লাগে এনেকে বনাই খালে একদম চিকেন টাইপৰ লাগে মই এটা ভাঙি দেখুৱাই দিছো আপোনালোকক চাওকচোন ইমান ধুনীয়া হৈছে আপোনালোকে এনেকে বনাই খাবচোন বিৰাটে টেষ্টি হয় আজিলে ভিডিঅ'টো ইমানতে সামৰিছো